Hello friends, welcome back to my channel Ruby Creation. Friends, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো বহুত সিম্পল আৰু ইফেক্টিভ হোম ৰেমেডি যোনটোৱে আপোনাক দিব ফেয়াৰ, গ্লোইং আৰু আনইভেন স্কিন টোন। Friends, এই ৰেমেডিটো বনাওতে আমাক লাগিব মাত্ৰ দুটা ইনগ্ৰেডিয়েন্টস, যোন দুটা ইনগ্ৰেডিয়েন্টস আমাৰ সকলোৰে ঘৰত বহুত ইজিলি अवेलेबल। Friends, ইনগ্ৰেডিয়েন্টস দুটা হ'ল টমেটো আৰু সুগাৰ। So friends, সময় নষ্ট নকৰি চাও আহক আজিৰ ভিডিওটো। এতিয়া মই লৈ লৈছো 1 টেবলস্পুন অফ সুগাৰ আৰু এটা টমেটো। টমেটোটো মই কটাৰ নিচিনাকৈ কাটি ল'ব। এতিয়া মই টমেটোটোত এড কৰিম অলপমান সুগাৰ। Just a pinch of sugar, বেছিকে নিদিব। এতিয়া মই স্ক্ৰাবটো গোটেই মুখত সাৰ্কুলাৰ মোচনেৰে ৰাব কৰিম। মই ইয়াত সুগাৰ ব্যৱহাৰ কৰিছো কিয়নো সুগাৰে আমাৰ স্কিনৰ পৰা ডেড স্কিন চেলছ ৰিমুভ কৰে আৰু নিউ স্কিন চেলছ জেনেৰেট কৰাত সহায় কৰে। আৰু টমেটোত আছে এন্টি এজিং প্ৰপাৰ্টি যোনটোৱে আমাক স্কিনক সানবাৰ্ণৰ পৰা বচায় আৰু স্কিনক কৰি তোলে গ্লোইং আৰু হেলদি। আপোনালোকে স্ক্ৰাবটো 20 মিনিটছ ৰাখিব, তাৰ পিছত চাব আঠা আঠা হৈ গৈছে, তেতিয়া পানীৰে ধুই দিব। গাইস, যদি মোৰ ভিডিওটো ভাল লাগিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটোকো প্ৰেছ কৰি দিব। তেতিয়াহে আপোনালোকে মোৰ আহিবলগীয়া ভিডিওসমূহ আগতীয়াকৈ চাব পাৰিব। ধন্যবাদ।